সমগ্ৰ দেশৰ লগতে কাৰ্বি আংলং বিভিন্ন প্ৰান্তৰত হোলী তথা ফাকুৱাৰ আনন্দ ফাগুনৰ আকাশত পলাশ মদাৰ হিমলু ৰঙা ৰঙৰ লগতে বতাহত আবিৰ বজাৰৰ মাজত দমদম পুতি দুৰ্গন্ধময় আৱৰ্জনা উঠাই নিয়াৰ বাবে সাজু হল টাউন কমিটিৰ কৰ্মীসকল কিন্তু অৱশেষত পলাই পত্ৰং আধাতে কাম এৰি খটখটিত ভয়ংকৰ পথ দুৰ্ঘটনা টেংকাৰ আৰু অটৰ মুখামুখি সংঘৰ্ষ থিতাতে নিহত 4 জন লোক নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়তা তেৰনপি আগবাঢ়িছো প্ৰথমটো খবৰলে ফাগুনৰ আকাশত পলাশ মদাৰ হিমলুৰ ৰঙা ৰঙৰ লগতে বতাহত আবিৰ মানে ফাগুন আৰু ফাগুনৰ আকাশ বতাহত কেৱল ৰঙৰ বৰষুণ মনত শৰীৰত ফাগুনৰ গুণগুণ হৃদয়ক চঞ্চল কৰা ফাগুন আবিৰেৰে ভৰা ফাগুন সমগ্ৰ দেশৰ তথা কাৰ্বি আংলঙতো চাৰিওফালে হোলী তথা ৰঙৰ আনন্দ কিশোৰীৰ পৰা যুৱক যুৱতী তথা বুঢ়া মেঠালৈ কেৱল ৰঙৰ আনন্দ ইজনে সিজনক ৰং সানি আনন্দ উপভোগ কৰিছে ইফালে ৰঙৰ উৎসৱ আনফালে আনন্দৰ কিৰিলি মুঠতে ৰঙীন ফাগুনৰ এই ৰঙীন আনন্দই এতিয়া কেৱল আমাৰ দেশৰে নহয় আন্তৰ্জাতিক ৰঙৰ উৎসৱলৈ পৰিণত হোৱা ফাকুৱাৰ উপলক্ষে ঠায়ে ঠায়ে মন্দিৰ নামঘৰ আদিত উদযাপন কৰিছে ধৰ্মীয় অনুষ্ঠানো মনে পৰিছে আজ পৰবকে দিন এই উপলক্ষে ডিফু চহৰৰ বজাৰটো ভৰি পৰিছে নানান তৰহৰ আবিৰেৰে খন্তেকৰ বাবে আবিৰময় হৈ সকলো চিন্তা উত্তেজনাৰ পৰা ৰেহাই পাব বিচাৰে আটায়ে আনন্দ কেৱল আনন্দৰ মাজত মজগুল হৈ থাকিব যেন এই কেইদিন প্ৰকৃতিও এই সুবিধা আকাশত পলাশ মদাৰ হিমলু ৰং ছটিয়াই দিয়ে মুঠতে এই কেইদিন প্ৰকৃতি আৰু মানুহৰ একাকাৰ হৈ পৰিব ৰঙত কইনো থাকে মানে উৰকে নপৰে আমাৰ ডিফু টাউন কমিটিৰ কথা হয় ডিফু টাউন কমিটিৰ তত্ত্বাৱধানত থকা ডিফু বজাৰৰ কথা আৰু বহলাই কোৱা হয়তো নিষ্প্ৰয়োজন কাৰণ ডিফু বজাৰ বুলিলেই চকুৰ আগত ভাহি আহে পুতি দুৰ্গন্ধময় আৱৰ্জনাৰ দম বতাহত ভাহি উঠা কেঁচেম দুৰ্গন্ধ কিন্তু শেহতীয়াকৈ গালৰিল ডিফু টাউন কমিটি বজাৰৰ দমবোৰক উঠাই পেলাই নিয়াৰ ব্যৱস্থা কৰা পৰিলক্ষিত হ'ল আজি বিগত 2017 ডিসেম্বৰ মাহত সাফাই কৰ্মীসকলৰ অনিৰ্দিষ্ট কৰ্মবিৰতিয়ে সমগ্ৰ ডিফু বজাৰৰ এলেকাত দমদম আৱৰ্জনাৰ পাহাৰেৰে ভৰি পৰাৰ কথা চহৰবাসীয়ে জানো পাহৰিছে মাহ বছৰ ধৰি অনাদায় হৈ থকা দৰমহা পাবৰ বাবে সাফাই কৰ্মীসকলৰ কিছু দীঘলীয়া কৰ্মবিৰতি প্ৰতিবাদ আদি কাৰ্যৰে টাউন কমিটিৰ কাৰ্যালয় চোতাল উত্তাল কৰি পিছত জেনিবা বিভাগীয় কাৰ্যবাহী সদস্য ৰতন তেৰণৰ আশ্বাসত সাফাই কৰ্মীসকলৰ কৰ্মবিৰতি তথা প্ৰতিবাদ সীমানতে অন্ত পৰিল আৰু ডিফু টাউন পুনৰ মোটামুটি পৰিষ্কাৰ হ'ল কিন্তু বিগত এসপ্তাহ ধৰি পুনৰ আৰম্ভ হ'ল সেই একেটা দৃশ্য বজাৰৰ মাজে মাজে পুনৰ মূৰ দাঙি উঠিল আৱৰ্জনাৰ পাহাৰ লগতে সেই চিনাকি ভেকেট গোন্ধ কাখেৰে পাৰ হৈ গলে আপুনি নুশুনি নোৱাৰিব ভেনমাখিৰ বেচুৰা কুৰাছ আজি টাউন কমিটিয়ে শেহতীয়াকৈ সাফাই কাৰ্যৰ উদ্যোগ লোৱা পৰিলক্ষিত হোৱাত স্বস্তিৰ নিশ্বাস এৰিছে চহৰবাসীয়ে কিন্তু শেহতীয়াকৈ আধাতে কাম এৰি পলাই পত্ৰ সাফাই কৰ্মী আৰু জেচিবি গাড়ী কিয় এনে হ'বলৈ পালে বা এনেকৈ খৰধৰকৈ কাম কৰিবলৈ লয় কাৰ নিৰ্দেশত সাফাই কৰ্মীসকল গাড়ীসহ কৰিলে পলায়ন সেয়াহে প্ৰশ্নৰ বিষয় হৈ পৰিছে পুৱা ভাগত আমাৰ কাট নিউজৰ সাংবাদিকসকলে কেমেৰাৰ আৱৰ্জনা পাহাৰৰ সুন্দৰ শ্বুটবোৰ লৈ থকা দেখি হয়তো ততাতৈয়াকৈ জেচিবি সহ সাফাই কৰ্মীসকল আহিছিল জাবৰৰ পাহাৰ খহাবলৈ কিন্তু অদৃশ্য কোনো ব্যক্তিৰ নিৰ্দেশত কাম আধাতে এৰি অদৃশ্য হৈ গ'ল স্থানৰ পৰা আৰু যথেষ্ট সময়লৈকে ৰখি অৱশেষত জেচিবি চালকো তাৰ পৰা উধাও হয় ইয়াৰ কাৰণ এতিয়ালৈকে একো জানিব পৰা নগলেও শীঘ্ৰে জানিব পৰা যাব কিন্তু চহৰবাসীয়ে এইদৰে 2-3 মাহৰ অন্তৰে আৱৰ্জনা পাহাৰ চাই কটাব লাগিব নেকি কত গল পৰিৱৰ্তনকামী বিজেপি চৰকাৰ তথা তুলিৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি স্বায়ত্তশাসিত পৰিষদ চৰকাৰৰ সুন্দৰ ডিফু চহৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি
মংগল ইংঘি ৰিপৰ্ট কাৰ্ড নিউজ বোকাজান মহকুমা অন্তৰ্গত খটখটি আৰক্ষী থানাৰ এলেকাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা AS09 AC 0842 নম্বৰৰ অটো আৰু NL 0741637 নম্বৰৰ টেংকাৰৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা অটো আৰু টেংকাৰৰ মাজত হোৱা এই মুখামুখি সংঘৰ্ষৰ ফলত 4জন লোক থিতাতে নিহত হয় বোকাজান মহকুমা অন্তৰ্গত খটখটি আৰক্ষী থানাৰ এলেকাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা AS09 AC 0842 নম্বৰৰ অটো আৰু NL 0741637 নম্বৰৰ টেংকাৰৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা অটো আৰু টেংকাৰৰ মাজত হোৱা এই মুখামুখি সংঘৰ্ষৰ ফলত 4জন লোকে থিতাতে নিহত হয় বিয়লি প্ৰায় 4 বজাত সংঘটিত এই ভয়ংকৰ ঘটনাত অতিশয় সংকটজনক অৱস্থাত অটো চালকজনক ওচৰেৰে বোকাজান অসামৰিক চিকিৎসালয়লৈ নি চিকিৎসা ব্যৱস্থা কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হৈছে কিন্তু আঘাত গুৰুতৰ হোৱাত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে অটো চালকজন আনহাতে নিহত 4জনৰ মাজত এজন পুৰুষ আৰু আন 3গৰাকী মহিলা আৰোহী 4জনৰ পৰিচয় এতিয়ালৈকে ওলাব পৰা নাই যদিও এগৰাকী মণিপুৰী মহিলা আন 3গৰাকী আমৰাজান আৰু বালিপথাৰ পাকলাংছৰ হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে উল্লেখ্য খটখটিৰ আৰক্ষীয়ে উক্ত ঘটনাগ্ৰস্ত স্থানত উপস্থিত হৈ সমস্ত ঘটনাৰ বুজ লয় ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ কাৰ্বি সামাজিক সংগঠন 24+ সংগঠনে কাৰ্বি স্বায়ত্তশাসিত পৰিষদ চৰকাৰৰ বিৰুদ্ধে পুনৰ সোচাৰ হৈ উঠিছে ডিফু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰিদৰ্শন বাংলোত আজি অনুষ্ঠিত সংবাদমেলত 24+ সংগঠনৰ নেতৃত্বই কয় যে ষষ্ঠ অনুসূচী এলেকাধীন কাৰ্বি আংলং ভূমিত ভূমি নীতিৰ বিষয়ে শীঘ্ৰে স্পষ্ট কৰিব লাগিব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিজেপি চৰকাৰে ইয়াৰ অন্যথা ঘূৰ সংগ্ৰামত অৱতীৰ্ণ হ'ব 24+ সংগঠনে উল্লেখ্য যে 24+ সংগঠনৰ নেতৃত্বই অলপতে মিজোৰাম চাকমা স্বায়ত্তশাসিত জিলা পৰিষদে নিৰ্বাচনী নীতিৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত জনজাতিৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন আৰু BTC মুখ্য সাগ্ৰামা মহিলায়ে BTC ভূমি নীতি সন্দৰ্ভত লোৱা সিদ্ধান্ত আদৰণি জনাইছে খুব কম সেইকাৰণে কাৰ্বি নহয় ট্ৰাইবেলৰ ভিতৰত কম মিজোতো থাকিব পাৰে বহুত আছে মিজোসকলৰ কিন্তু আমাৰটো খুব কম সেইকাৰণে আৰু মিজোসকলেতো তেওঁলোকে মাতিলেও ইয়াত নাহে তেওঁলোকে নিজৰটোৱে তেওঁলোকে বেছি চিন্তা কৰে নিজৰ কথাটো তেওঁলোকে ভালকৈ চায় বেছি চিন্তা বুলি নহয় ভালকৈ চায় তেওঁলোকে সেইকাৰণে সেইটো প্ৰব্লেমটো তেওঁলোকৰ এক্স ছাৰ্ভিচমেনসকলৰ ৰিহাবিলিটেট কৰিবলৈ আমাৰ শিডিউল ট্ৰাইব এক্স ছাৰ্ভিচমেনক ৰিহাবিলিটেট কৰিবলৈ এইটো প্ৰব্লেম নাই কিয় প্ৰব্লেম আমাৰ কাউন্সিলে লৈছে আমি বুজিব পৰা নাই আমাৰ প্ৰব্লেম বহুত বাকী আছে এইটো যিটো প্ৰব্লেম নহয় সেইটোকে তেওঁলোকে ভাৰ লয় কিয় কৰে এইটো সেইকাৰণে এইটো ৰংহাঙে যিটো কৈছে এইটো সঁচা কথা কোনোবা তেওঁলোকক ভয় দেখুৱাইছে হ'বলা সেইকাৰণে আমি যদি আইনমতে নকৰিলে নিমকম্পোক নিচিনা হ'ব বুলি আমি কৈ থকা কোৱাৰ কাৰণটো এইটো হৈছে সংগঠনৰ নেতৃত্ব সেয়েহে অচিৰে এই ক্ষেত্ৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদেও স্পষ্ট নীতি লোৱাৰ লগতে কাৰ্বি আংলঙৰ পাহাৰীয়া জনগোষ্ঠীৰ স্বাৰ্থত এই ক্ষেত্ৰত কঠোৰ নীতি লোৱাৰ বাবে আহ্বান জনাই 15 দিনৰ সময়সীমা বান্ধি দিছে উল্লেখ্য সংবাদমেলত আহ্বায়ক ধন সিং ৰংহাং পিটাৰছন ৰংফাৰ ৰতন তেৰাং জনা তেৰাং প্ৰমুখ 24+ সংগঠনৰ কেন্দ্ৰীয় কমিটিৰ নেতৃত্বসকল উপস্থিত থাকে তো সেই চাকমা অট'নমাছ কাউন্সিল তেওঁলোকে ইলেকশ্যন ল আৰু ভোটাৰ লিষ্ট ৰুলটো তেওঁলোকে নিজে বনালে আৰু তেওঁলোকে একশ্যনটো লৈছে নন ট্ৰাইবেলসকলৰ নামটো চব কাটি দিলে ইয়াত আমাৰটো কাউন্সিলে একো কৰিব নোৱাৰা কাৰণে আমি PIL কৰিবলগীয়া হ'ল কিন্তু PIL কাৰণেতো কাউন্সিলসকলেতো ৰৈ থাকিব নালাগে 6 শিডিউলতে লিখা আছে এতিয়াও কৰিব পাৰে PIL ফাইনেলাইজ হ'লেও নহ'লেও তেওঁলোকে কাম কৰি থাকিব পাৰে 6 শিডিউলটোহে 6 শিডিউল ইজ এ কনষ্টিটিউশ্যন সেইকাৰণে 6 শিডিউলটো হাইকোৰ্টৰ ওখ বস্তু হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টো 6 শিডিউল কি কয় বা কনষ্টিটিউশ্যন কি কয় এইটো ইণ্টাৰপ্ৰিটহে কৰিব তেওঁলোকে বেলেগ অৰ্ডাৰটো নিদিয়ে নহয়
সেইকাৰণে কাউন্সিলে এইটো কৰিব লাগিছিল ল বনোৱা আণ্ডাৰ paragraph 2 sub paragraph 7 আৰু নন ট্ৰাইবেল ইলিগেল সকলক দেই নন ট্ৰাইবেল ইলিগেল সব নন ট্ৰাইবেল বুলি আমি কোৱা নাই নন ট্ৰাইবেল ইলিগেল সকলৰ নামটো কাটি দিব লাগে সেইটো কৰা নাই এইটো আৰু এটা কথা হৈছে আমি আজি হাগ্ৰামা মহিলাৰী সাহাবক আমি কংগ্ৰেচুলেট কৰিছোঁ কাৰণ তেওঁ 6 শিডিউলটো ধৰি সেইটো মতে একশ্যন ল'বলৈ বিচাৰিছে আৰু কৰাটো আৰম্ভ কৰিছে তেওঁলোকে এক্সিকিউটিভ কাউন্সিলত পাছ কৰিছে এক্সিকিউটিভ কাউন্সিল পাছ কৰিলেতো মেইন কাউন্সিলতো পাছ হ'বই এছেম্বলিটো পাছ হ'ব তেওঁলোকৰ এছেম্বলিত আৰু তেওঁলোকে ল মতেহে কৰিম বুলি কৈছে ইলিগেল নন ট্ৰাইবেল সকলকহে মাটিটো যিটো বিক্ৰী কৰা হৈছে সেইবিলাক সেল ডিডবিলাক কেনসেল কৰিব আৰু পাৰমিশনবিলাক কেনসেল কৰিব আমাৰ ইয়াতো কৰিব লাগিছিল সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়া তো বল ভয় লগা হৈছে মই তো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Kaziranga English Academy future flourishes here. An English medium, co-educational, fully residential 10+12 school affiliated to CBSE New Delhi. Admission open for classes 3 to 9 for the session 2018 and 19 for class 11 from April 2018. Opposite ISPT Garchuk, Guwahati 781035 Assam. For more details, you can log on to www.kazirangaenglishacademy.org or you can also email at the given address. Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে হৰি নামেৰে মুখৰিত ফাগুনৰ আকাশ বতা 8 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে এইবেলি কাৰ্বি আংলং জিলাৰ পাৰখত হাৰখাত আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ 19 অধিৱেশন আৰু অখণ্ড ভাগৱত পাঠ অনুষ্ঠান অসম বৈদিক বৈষ্ণৱ মহাসভাৰ পাৰখোৱা শাখাৰ আতিথ্যত আজিৰ পৰা 8 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে পাৰখোৱাত অনুষ্ঠিত হৈছে এই কাৰ্যসূচী প্ৰাতঃ প্ৰসংগৰ পিছতে ধৰ্মৰ ধ্বজ উত্তোলন স্মৃতি তৰ্পণ বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় পৰৱৰ্তী সময়ত ৩৬ নং ঘাইপথৰ ওপৰেদি বাহিৰ কৰা হয় এক বৰ্ণিল ভাগৱত শোভাযাত্ৰা মুঠতে এতিয়া দ্বিতীয় বৈকুণ্ঠ ধামত পৰিণত হৈছে বৃহৎ পাৰখোৱা অঞ্চল নমস্কাৰ আজি যেটো আমাৰ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ অন্তৰ্গত হাওড়াঘাট আঞ্চলিকৰ যেটো বৈদিক বৈষ্ণৱ মহাসভাৰ 19 শতিকম অধিৱেশন ইয়াত অনুষ্ঠিত হৈছে আজি সঁচাকৈ খুব ভাল লাগিছে সকলো বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভক্তগণ ইয়াত উপস্থিত হৈছে আৰু আমি ইতিমধ্যে ভাগৱত ভ্ৰমণৰ পৰা আহিছো খুবেই ভাল লাগিছে এনেকুৱা অনুষ্ঠান আমাৰ সঁচাকৈ প্ৰিয় আৰু সঁচাকৈ এই যেন আজি আমাৰ পাৰখোৱা অঞ্চলখন একদম দ্বিতীয় বৈকুণ্ঠ পৰিজন হৈছে নমস্কাৰ
হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি জাতি উত্তৰণৰ অন্যতম হোতা জননায়ক ছেমছন সিং ইংটিৰ ৭০তম মৃত্যু বাৰ্ষিকী ২৮ ফেব্ৰুৱাৰীৰ দিনা একাজলি অশ্ৰু অঞ্জলি যাচিলে কাৰ্বি ষ্টুডেণ্টছ এণ্ড ইউথ কাউন্সিল আৰু ইউনাইটেড ষ্টুডেণ্টছ ইউনিয়ন অফ কাৰ্বি আংলঙে কাৰ্বি জাতি উত্তৰণৰ অন্যতম হোতা জননায়ক ছেমছন সিং ইংটিৰ ৭০তম মৃত্যু বাৰ্ষিকী ২৮ ফেব্ৰুৱাৰীৰ দিনা একাজলি অশ্ৰু অঞ্জলি যাচিলে কাৰ্বি ষ্টুডেণ্টছ এণ্ড ইউথ কাউন্সিল আৰু ইউনাইটেড ষ্টুডেণ্টছ ইউনিয়ন অফ কাৰ্বি আংলঙে লাংহিনত যুটীয়াভাৱে উদযাপিত জননায়ক গৰাকীৰ সোঁৱৰণি অনুষ্ঠানত কাৰ্বি ষ্টুডেণ্টছ এণ্ড ইউথ কাউন্সিলৰ লাংহিন শাখাৰ ৰঞ্জন টকবি আৰু কেন্দ্ৰীয় কমিটিৰ বিক্ৰম ক্ৰ আৰু ইউনাইটেড ষ্টুডেণ্টছ ইউনিয়ন অফ কাৰ্বি আংলঙৰ লাংহিন শাখাৰ চাৰপাংৰি ইংটি কেন্দ্ৰীয় কমিটিৰ ক্ৰিয়া সম্পাদক ৰুস্তম টকবি প্ৰমুখ্যে সংগঠন দুটিৰ বিষয়া তথা সদস্যসকল উপস্থিত থাকে বিগত 2013-14 বিত্তীয় বৰ্ষৰ পুঁজিৰে দুৱাৰ পৰিষদীয় দুৱাৰ আমলা সমষ্টিৰ ৰাজহুৱা ৰংকেৰ পূজাস্থলীত জিৰণি চৰা নিৰ্মাণৰ কথা আছিল সেইমতে কাৰ্বি স্বায়ত্ত শাসিত ৱৰ্ক বিভাগৰ পৰা এই জিৰণি চৰা নিৰ্মাণৰ বাবদ পুঁজি ধাৰ্য কৰা হ'ল 5 লাখ টকা 5 বছৰ অতিক্ৰমৰ অন্ততো আজিলৈ নিৰ্মাণ নহল ৱেটিং শেড তথা জিৰণি কেন্দ্ৰ হয় জিৰণি কোঠাৰ নিৰ্মাণৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ৰ কামৰ নমুনা দেখুৱাবলৈ প্ৰস্তাৱিত ৰংকে পূজাস্থলীত জিৰণি কোঠা সজোৱা হয় শিল বালি ইটা ৰড পেলোৱা হ'ল ঠিকাদাৰে আজি 5 বছৰে এই শিল বালি ইটা ৰড আদি ৰড বৰষুণত কিছু জহিক হৈ গ'ল কিছু লাহে লাহে কমিও আহিল তেওঁ ৰজাঘৰৰ মনত নহল বা খিয়াল নহল এই পৰ্যন্ত একেদৰে পৰি আছে পুলিচ স্থানীয় ৰাইজে কৰা অভিযোগৰ বিপৰীতে এই সন্দৰ্ভত কাৰ্বি পৰিষদৰ ৱৰ্ক বিভাগৰ শাখা বিষয়া বিমল টিমুঙৰে আমাৰ কাট নিউজৰ হোৱা কথা বতৰাত ব্যক্ত কৰে যে এই জিৰণি কোঠাৰ নিৰ্মাণৰ বাবদ 5 লাখ টকা ধাৰ্য কৰা হয় যদিও উক্ত এলেকাৰ গঞা ৰাইজে জিৰণি কোঠাটো নিৰ্মাণৰ বাবদ প্ৰয়োজন হোৱা ভূমি ভাগ এৰি নিদিয়াৰ বাবে কাম আগনবঢ়া এনেদৰে পৰি ৰ'ল Ini tu mahan kontraktor bang nang banpilo ita lahelo asang tia bang lahelo anke semen atau pangpeng alo nili tu mahin government ahin pen nang rapon thek ason dela so kam bang pichun pithek boson te nili tu bang ningarong parlo যদিও এই কামৰ নামত বিভাগীয় ঠিকাদাৰক এটকা বিলৰ ধন আদায় দিয়াৰ নাই বুলি জানিব দিয়া শাখা বিষয়াগৰাকীয়ে কিন্তু এই বিষয়ত আজিলৈকে এনেদৰে পৰি থকা কাৰ্যত পৰিষদৰ শাসকীয় দলে একো পদক্ষেপ গ্ৰহণ নকৰা কাৰ্যটো মন কৰিবলগীয়া প্ৰশ্ন হৈছে এনেদৰে শিল বালি ইটা ৰড পৰি থকা অৱস্থাতে থাকিবনে অথবা চূড়ান্ত দায়িত্বহীনভাৱে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সংশ্লিষ্ট বিভাগে এনেদৰে পেলাই থবনে স্পেচিয়েল ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ